তিনিচুকীয়া টাউনৰ পৰা ঘৰলৈ গৈ আছোঁ আৰু ৰাতি হ'ল এতিয়া গৈ থাকোঁতে আমাৰ প্ৰায় ৰাতি হয় বিভিন্ন কামত ওলাই অহা হয়তো গতিকে এনে কথাটো হ'ল তিনিচুকীয়া বুলি নহয় বাৰু অসম ভ্ৰমণ কৰা হয়তো ঘূৰি ফুৰা হয় ঘূৰি ফুৰোঁ আপোনালোকে ঘূৰি ফুৰে তো কি বিশেষকৈ মই বাহিৰা কথাবিলাক ক'বলৈ নাযাওঁ অসমৰ মানুহে কি গাড়ী চলাব নাজানে নেকি নে পইচা আছে কাৰণে গাড়ী কিনে নেকি লাইটবোৰ এনি টাইম ওপৰত কিয় এইখন গাড়ী চা এডাল ওপৰতে লাইটটো আছে এনি টাইম ওপৰ আপাৰ আৰু ডিপাৰ তাৰ যে দুটা অপশ্যন আছে সেই বস্তুটো জানে নে নেজানে গৰুৰ নিচিনা এই গাড়ীখন কিনি চলালে নহ'ব নহয় সেইবিলাকৰ কাৰণে অসমত বহুত বেছি এক্সিডেণ্ট হয় গাড়ীখন কিনিলোঁ বছ ৰাস্তাত চলাই দিলোঁ লাইটটো যে ওপৰ তলত যে দিব লাগে সেই কথাখিনি সেই কাণ্ড জ্ঞানখিনি কিন্তু নাই এনি টাইম খালি লাইট ওপৰত তাত ভালকৈ গাড়ী চলাবি আৰু এই যে মই লাইটৰ কথাখিনি ক'লোঁ তাৰ মাজতে মই আৰু এটা কথা কৈ দিছোঁ কেতিয়াবা পাহৰি যাব পাৰে ন লাইটটো ওপৰত আছে নে তলত আছে তো তাৰ কাৰণে মই এটা বস্তু দেখুৱাই দিছোঁ কাৰণ আপোনালোকে নেজানেই এই মালটো দেখিছেনে এই মালটো যেতিয়া জ্বলি থাকিব নীলাকৈ এই অপশ্যনটো যেতিয়া জ্বলিব নহয় তেতিয়া বুজি ল'ব যে লাইটটো ওপৰত আছে আৰু যেতিয়া এই মালটো নজ্বলিব টেক নোমাই দিয়ে য়েছ মানে লাইটটো তলত আছে বুজিলা আৰু লিভাৰডাল এইডাল দেখাই দিছে চা লিভাৰডাল এইডাল ওপৰলৈ কৰিলে মানে লাইটটো ওপৰলৈ গৈছে আৰু টানি দিয়া খেচাক লাইটটো নুমাই গ'ল এই মালখিনি কৰিব বহুত সুবিধা হয় ৰাইজৰ দেই বাই ভনী কেকাই দতা বাইচি খুৰী বন্ধু বান্ধৱী সকলোকে পাইছোঁ শুভৰাত্ৰি গুড নাইট মই ঘৰলৈ যাওঁ এতিয়া